সকলো ভালে আছে আৰু মোৰ ভাল বেয়া মাজতে আৰু যিসকল মোৰ চেনেলটো নতুন আছে তেনে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলোখিনি আহিবলগীয়া নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় আৰু যিসকলে ফেচবুক পেজত চাই আছে সেইসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু বহুতখিনি ধন্যবাদ আপোনালোকক যিহেতু মোৰ ফেচবুক পেজটো ঠিকেই কমপ্লিট হৈ গ'ল ইমানখিনি মৰম দিছে ইমান কম দিনৰ ভিতৰতে আৰু ইউটিউবতো তেনেকৈ মৰম দিবচোন আৰু মোৰ ফেচবুক পেজটো খোলা বেছি দিন হোৱা নাছিলে এবছৰ হোৱাই নাই আৰু ইউটিউবটো মোৰ এবছৰ হৈ গ'ল বাৰু ইউটিউবত ইমানখিনি মৰম হোৱা নাই ইউটিউবতো যেনেকৈ ফেচবুকত পেজটোত মৰম দিছে তেনেকৈ ইউটিউবতো মৰম দিব আৰু আজি ভাবিলোঁ এতিয়া 6টা বাজি গ'ল গা পা ধুই মেলি ধূপ চাকি জ্বলাই মেলি ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যিহেতু মই বহুত দিনৰ পৰা ভিডিঅ' দি থকা নাই আৰু ভিডিঅ' নিদিলে জানেই নহয় আপোনালোকে ৱাচ টাইমটো কমি যায় সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আজি একদম ষ্টাৰ্ট কৰি দিছোঁ আৰু বিশেষকৈ আজি আমাৰ ঘৰলৈ মানে আলহী আহিছে আৰু কোন আহিছে দেখাই দিছোঁ তেন্তে বলক এইফালে আলহী একদম পূৰা মিনি ব্লগৰ ভিডিঅ' এডিট কৰি আছে দেই দেখাই দিছোঁ বাৰু আপোনালোকক এই আলহী আমাৰ আৰু এইফালে আমাৰ টিকলি আৰু এইফালে লখিমী আৰু এইফালে চিনাকিটো কৰি দিছোঁ এয়া মোৰ ভণ্টি মানে মোৰ মামা ছোৱালী বুলি কৈছোঁ মানে এই দেউতাকে মোৰ যেতিয়া বিয়া হৈছিলে যিহেতু মোৰ মামা নাই গম পায় মোৰ মামা এজনে আৰু মামাই দেখিলে ধৰিছিলে সেইবাবে মামা ছোৱালী বুলিয়ে কৈছোঁ আৰু এইফালে মামা আৰু এইফালে তাই মানে মাহঁতৰ গ'লে পৰহি আহিলে আৰু আজি মই মাহঁতৰ গ'লে আবেলি সময়ত গৈছিলোঁ সেইকাৰণে ভাবিলোঁ তাইক লৈ আহোঁ থকাকৈ আৰু তাই কাইলৈ যাবগৈ বোলে থাকিবলৈও কৈছোঁ কিন্তু কাইলৈ যাবগৈ আজি লৈ আহিছোঁ আৰু ভিনিয়ে গৈছে বজাৰ কৰিবলৈ এতিয়া নাই চাহ তাহ দিয়া নাই মই প্ৰথমতে মানে সন্ধিয়া লগাই আহিছোঁ গা চা ধুই জ্বলাই আহিলোঁ আৰু জ্বলাই মেলি চাহ তাহ খাম আৰু তিনিদিন সানে ধুনীয়াকৈ আৰু এইফালে আমাৰ সৰু আলহী এইফালে আৰু এইফালে আপোনালোকে চকুতি থাকে নহয় টিকলি আৰু টিকলি এইকেইদিন যিহেতু গৰম বন্ধ দিলে সেইবাবে টিকলি এইকেইদিন আমাৰ ঘৰতে আছে হয় নাই আৰু তেন্তে ভিডিঅ'টো চাই থাকিব সেইফালেকে স্কিপ নকৰিব দেই বলক তেতিয়াহ'লে A few moments later আৰু এইফালে চাহ আৰু এইফালে ধুনীয়া মানে মিল্ক বিস্কুট আৰু এইফালে হাজবেণ্ড আহি পাই গ'লহি আৰু এইফালে আমাৰ জেঠাই লোৱা আৰু এইফালে লখিমী এতিয়া চাহ তাহ খাই এইফালে এতিয়া চাহ তাহ খাই লওঁ আৰু এইফালে লগ পাইছোঁ আৰু এইফালে হাজবেণ্ডে দেই এইফালে হাজবেণ্ডে এইফালে মাছ এইফালে কণী আৰু এইফালে পেটু মানে এইফালে মাছ দেই একদম পূৰা নিমখ হালধি দি মেলি ধুই মেলি থৈ গৈছে আৰু মই মানে বিশেষকৈ মাছ দি বহুত বেয়া পাওঁ মই মাছ খায়ো বেয়া পাওঁ কিন্তু মানে মোৰ চিকেন খাবলৈ মনা আছে যে সেইকাৰণে মাছকে আনি দিলে আৰু এইফালে বনাই এতিয়া চাই থাকোঁ ভিডিঅ'টো চাহ অলপ খাই লওঁ ঠিক আছে A few moments later এতিয়া মই এইফালে মাছ ফ্ৰাই কৰি আছোঁ এইফালে চব যোগাৰ কৰিলোঁ এইফালে পেটু আৰু কি বনাওঁ দেখাই থাকিম তেন্তে আৰু মোৰ কেমেৰা ধৰা মানুহ নাই সেইকাৰণে তেনেকৈ বনাইছোঁ
মন্ত্ৰ খাই A few moments later. আৰু এইফালে মোৰ ভাত ৰেডি হৈ গ'ল এইফালে সকলোৱে খাই আছে আৰু কি কি আছে আপোনালোকক দেখাই দিছোঁ যেনে ভিডিঅ'টো চাই থাকক আৰু মই দেখাই দিছোঁ এইফালে মাছৰ জোল আৰু এইফালে পেটু আছে আৰু এইফালে খাই আছে আৰু এইফালে আমাৰ টিকলি আৰু এইফালে সকলোৱে খাই আছে এইফালে মোৰ জেঠাইলৰ এইফালে হাজবেণ্ড আৰু টিকলি এইফালে লক্ষ্মী আৰু ময়ো খাই লওঁ আৰু আকৌ লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত বাই বাই